গাইছ টুডে গেলা বাহু এয়া কাঁইট ওলাই আছে বৰ্তমান দেখিবলৈ পাইছে আপোনালোকে চাওক কাঁইট ওলাই আছে তাৰপিছত এয়া গেলা পেট গেলা মাছ সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু এতিয়া আমি বৰ্তমান উৰুকা বুলি আজি লগে ভাগে এসাঁজ খাম বুলি লগৰ কেইজন আহিছে বৰ্তমান আৰু এইফালে আমাৰ কাঁহী কৰা বিন্দাছ বনাই আছে এইফালে বেঙেনা মাছৰ মাথা বনাই আছে ভাজি বনাই আছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মাছৰ কাৰী আৰু বিন্দাছ আজি মানে ধামাকা হ'বলৈ গৈ আছে আৰু শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই দিব আৰু লগৰ কেইজন বৰ্তমান এতিয়া এইফালে আছে আমাৰ ঘনশ্যামে কিবা ক'ব নেকি? হাই মাঘৰ বিহুৰ শুভেচ্ছা জানিছোঁ চবকে। আমি বহিৰাজ্যত আছোঁ, অসমৰ পৰম্পৰা ৰক্ষা কৰি আমি বহিৰাজ্যত এটি প্ৰীতিভোজ খাইছোঁ। এয়া বনাই আছে এতিয়া অলৰেডি বনাই আছে মানে অলপ টাইম লাগিব হৈ গ'ল আৰু অলপ ফূৰ্তি কৰিম অলপ আৰু আমাৰ এজন ইউটিউবাৰ হয় বিটু আৰু এজনক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কিবা চেনেলো আপোনালোকে ভাল লাগে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মাঘৰ বিহু উৰুকা বুলি আজি লগে ভাগে এসাঁজ খাইছোঁ আৰু এইফালে আমাৰ লগৰ দুজন আছে আৰু আমাৰ আপুনি কেনেকুৱা পালে ভাল লাগিছেনে?